नरेंद्र मोदीয়ে শুনাকৈ মোৰ লগত ক'ব भारत माता की भारत माता की भारत माता की नरेंद्र मोदी विष्णु दास এতিয়া ভাল লাগিছে আজি আইমাতৃ সকলক দেখিয়ে ৰাতিপুৱা ভাল লাগিছে হয় নহয় আইমাতৃ সকলক দেখিলে গাত অলপ বল আহি যায় কোৰ পৰাহে নাজানো আৰু কি লাগিব বাইদক চুমা এটা খাই দিছো আৰু ভাইকে খাব পাৰে হয় না নহয় আজিৰ আমাৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নগাঁও লোকসভাৰ প্ৰাক্তন সাংসদ আমাৰ সকলোৰে প্ৰিয় নেতা ৰাজেন গোহাঁই ডাঙৰীয়া নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অভিজিত কুমাৰ নাথ ডাঙৰীয়া অসম গণ পৰিষদ দলৰ নগাঁও জিলাৰ সভাপতি অতুল কুমাৰ নাথ ডাঙৰীয়া সুদূৰ হাৰিয়ানাৰ পৰা আমাক সহায় কৰিবলৈ অহা হাৰিয়ানাৰ মন্ত্ৰী মনীষ কুমাৰ গ্ৰোভাৰ ডাঙৰীয়া মুকেশ শৰ্মা ডাঙৰীয়া মোৰ অতিকে শ্ৰদ্ধাৰ দাদা স্বৰূপ ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক ডিম্বেশ্বৰ দাস ডাঙৰীয়া মোৰ ভাতৃ মুনজ্যোতি বৰা ডাঙৰীয়া বন্ধু শ্যামল শইকীয়া ডাঙৰীয়া বন্ধু সঞ্জীৱ হাজৰিকা ডাঙৰীয়া মোৰ লগত একেলগে ক্ৰীড়াৰ লগত জড়িত তপন দাস ডাঙৰীয়া উত্তম দাস ডাঙৰীয়া প্ৰণৱজ্যোতি মছলাং ডাঙৰীয়া সুৰজ কোঁৱৰ মোহন সেনাপতি ডাঙৰীয়া পদ্ম গোস্বামী ডাঙৰীয়া আৰু আজিৰ আমাৰ এই বিয়াখনৰ দৰা বিষ্ণু দাস ডাঙৰীয়া হয় নহয় পোনপ্ৰথমে মই ৰহাৰ ৰাইজক বিশেষকৈ আই মাতৃসকলক নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ আপোনালোকে জানে যে অহা 1 তাৰিখে আমাৰ ৰহা সমষ্টিত ইলেকশ্যন হ'ব এইবাৰ যোৱাবাৰ আপোনালোকে পদুমক ভোট দিছিলে বৰহমপুৰত হাতীত ভোট দিছিলে এইবাৰ আমি উল্টাই ললোঁ বৰহমপুৰত পদুমত ভোট দিম ৰহাত হাতীত ভোট দিম হ'ব নহয় এনেকৈ উল্টা উল্টি হৈ থাকিব আৰু মাজে মাজে হাতী পদুম হ'ব মাজে মাজে পদুম হাতী হ'ব গতিকে প্ৰথম আপোনালোকে মনত ৰাখিব যে ৰহাত হাতী আৰু পদুম বিজেপি এজিপি সকলোৱে লগ লাগি কাক আমি ভোট দিম কিহৰ ছবিত ভোট দিম অলপ সৰু হৈ আছে আইতাসকল বাইদেউসকল কাক ভোট দিম এতিয়া মই বুজিছোঁ চবে গম পায় হাতীত ভোট দিব লাগিব বুলি আমি ইয়াতে ইলেকশ্যনত কাক উঠাইছোঁ অসমৰ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান মনীষী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আচাৰ্য ইলাৰাম দাসৰ সুখ সন্তান বিষ্ণু দাস ডাঙৰীয়াক আমাৰ মিত্ৰ গোষ্ঠীয়ে ৰহা সমষ্টিৰ প্ৰাৰ্থীৰূপে থিয় কৰাইছে অসমৰ আধ্যাত্মিক জগতখনত এই পৰিয়ালটোৱে সদায় এক নেতৃত্ব লৈ আহিছে আৰু আজি তেনেকুৱা এটা পৰিয়ালৰ এজন ব্যক্তি ৰাজনীতিলৈ আহি জনসাধাৰণক সেৱা কৰিবলৈ ওলাই অহাটো সঁচাকৈয়ে অসমবাসীৰ বাবে এটা আনন্দৰ বাতৰি আৰু ৰহা সমষ্টিৰ বাবেও এটা গৌৰৱৰ বিষয় বুলি মই অনুভৱ কৰোঁ পোনপ্ৰথমে মই ধন্যবাদ জনাম আমাৰ ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস ডাঙৰীয়াক যোৱা 5টা বছৰত ৰহা সমষ্টিৰ চুকে কোণে উন্নয়ন আৰু বিকাশৰ এক নতুন বাতাবৰণ ডিম্বেশ্বৰ দাস ডাঙৰীয়াই নিৰ্মাণ কৰিছিলে পীযুষ হাজৰিকা ডিম্বেশ্বৰ দাস ডাঙৰীয়া
এখেতসকলৰ প্ৰচেষ্টাত আজি ৰহা সমষ্টি বহু দূৰ আগুৱাই গ'ল। মই বিশ্বাস কৰোঁ বিষ্ণু দাস ডাঙৰীয়াৰ নেতৃত্বত ৰহা সমষ্টি চাওঁতে চাওঁতে অসমৰ এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনত আপোনালোকে দেখিছে যে আমি যেতিয়া 2016 চনত আপোনালোকৰ মাজত আহিছিলোঁ, তেতিয়া আমি ৰাইজক কৈছিলোঁ যে বিকাশ মানে ধুতি সূতা আৰু কম্বল নহয়, ৰাজনীতি মানে ধুতি সূতা আৰু কম্বল হ'ব নোৱাৰে। ৰাজনীতিয়ে জনসাধাৰণৰ জীৱনত পৰিৱৰ্তন আনিব লাগিব, মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব লাগিব। আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ধুতি সূতা কম্বলৰ ৰাজনীতিৰ পৰা আমি অসমত এক বিকাশৰ নতুন অধ্যায় আমি আৰম্ভ কৰিম। আজি ৰাইজে দেখিছে যে আমাৰ চৰকাৰ শাসনত অহাৰ পিছত প্ৰতি বছৰে 4 লাখ ল'ৰা ছোৱালীক আজি আমি কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা আজি আমি কৰি দিব পাৰিছোঁ। ক্লাছ 8লৈকে বিনামূলীয়া পাঠ্যপুথি আছিল, আজি 9, 10, 11, 12 আনকি ডিগ্ৰীত পঢ়া ল'ৰা ছোৱালীৰ বেংক একাউণ্টতো 1,500 টকা সোমাইছে যাতে কিতাপ কেইখন কিনি ল'ব পাৰে। আজি আপোনালোকে দেখিছে যে বৃদ্ধ পেঞ্চনৰ বাবে, বিধৱা পেঞ্চনৰ বাবে আজি আৰু আমি চিন্তা কৰিব নালাগে। ঘৰত যদি বেমাৰ হয় অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰত কাৰ্ডখনৰ জৰিয়তে আমি অন্তত চিকিৎসা গ্ৰহণত চৰকাৰৰ পৰা অলপ হ'লেও সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাতকৈ ডাঙৰ কথা, আজি মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ৰহা সমষ্টি আৰু অসমৰ 58 লাখ পৰিয়ালে আজি 3 টকা মূল্যৰ চাউল বিনামূলীয়াকৈ সকলোৱে লাভ কৰিছে। আপোনালোকে চিন্তা কৰক যে অসমত ইমান চৰকাৰ আহিলে আৰু গ'ল, 1 পইচা নোহোৱাকৈ 35 কেজিকৈ চাউল প্ৰত্যেক মাহত ঘৰত দিয়াৰ উদাহৰণ আগত আছিল জানো? আপোনালোকে নিজে চিন্তা কৰক। আগতে কোনোবা চৰকাৰে দিব পাৰিছিল নেকি? আজি প্ৰথমবাৰৰ বাবে আমি বিনামূলীয়া চাউল আমি লাভ কৰিছোঁ। আজি আমি স্বয়ম আঁচনি আৰম্ভ কৰিছোঁ। আমাৰ ডেকা ল'ৰাসকলে বেংকত 50,000 টকাকৈ আজি লাভ কৰিছে। আৰু তাতকৈ ডাঙৰ কথা, অসমৰ দৰে ৰাজ্যত আমি অৰুণোদয়ৰ দৰে আঁচনি আমি হাতত ল'ব পাৰিছোঁ। আপোনালোকে চিন্তা কৰক যে মহিলাসকলে ক'তো যাব নালাগে, নিজে নিজে বেংকৰ একাউণ্টত প্ৰত্যেক মাহে 830 টকা জমা হৈ আছে। অন্তত ঘৰখন চলাত আজি আমাৰ সুবিধা হৈছে। এতিয়া মই য'তে যাওঁ তাতে মোক ৰাইজে কয় যে অৰুণোদয় আঁচনি আমিও পালে ভাল আছিল। নোপোৱাবিলাককো লাগে, হয়নে নহয়? লাগে নে নালাগে? নালাগে নেকি ৰহাত? লাগেতো। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে অৰুণোদয় আঁচনিত যিমান দুখীয়া আৰু মধ্যবিত্ত পৰিয়াল বাদ পৰি গৈছে, আমি সকলোকে অৰুণোদয় আঁচনি আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু সকলোতকৈ ডাঙৰ কথা, আজি যে আমি 830 টকা পাই আছোঁ, লাহে 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 ইয়াক আমি কিমান টকালৈকে লৈ যাম? প্ৰত্যেক মাহত 3,000 টকালৈকে আমি অৰুণোদয় আঁচনি লৈ যাম। আজি আমাৰ কংগ্ৰেছ আৰু UDF-এ লগ লাগিছে, ঠিক আছে? কংগ্ৰেছ আৰু UDF-ক কোনো আঁচনি নালাগে,
বিনামূলীয়া চাউলো নালাগে, অৰুণোদয়ো নালাগে। বদৰুদ্দিন আজমলে কি কয় যে আমাৰ যিমান বাচ্চা জন্ম লাগে হৈ থাকিব লাগে। তেতিয়া মই কৈ আছো যে আজমল সাহাব, আমাৰ মহিলাসকল কি বাচ্চা জন্ম দিয়াৰ মেচিন নেকি? তেওঁ কৈ থাকে বাচ্চা জন্ম দিব লাগে। আমি কওঁ যে আমাৰ ছোৱালীবোৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে, আকৌ আজমল সাহাবে কয় যে যিমান পাৰি সিমান বাচ্চা জন্ম দিব লাগে। আপোনালোকে চিন্তা কৰক, মই আজমল সাহাবক মাজে মাজে কওঁ ল'ৰা মানুহে বাচ্চা জন্ম দিব লাগিলে গম পালেহেঁতেন কষ্ট কিমান এটা বাচ্চা জন্ম দিয়া। এতিয়া ল'ৰাইটো জন্ম দিব নালাগে, জন্ম দিব লাগে ছোৱালীয়ে, মাসকলে, ভাইটি, আমাৰ ভণ্টি বাইদেউসকলে। গতিকে আজমল সাহাবে কৈছে যে আমাৰ চৰকাৰ হ'লে এটাই আঁচনি হ'ব, যোনে যিমান পাৰে সিমান বাচ্চা জন্ম দিব। আমি কৈছোঁ কি যে আমাৰ মাসকলক, বাইদেউ ভণ্টিসকলক বাচ্চা জন্ম দিয়াৰ মেচিন নহয়, তেওঁলোকক আমি অৰুণোদয় দিব লাগিব, কলেজত যাব স্কুটি দিব লাগিব, বিনামূলীয়া নাম ভৰ্তি কৰাৰ সুবিধা দিব লাগিব, যাতে মোৰ ৰহাৰ বাইদেউ ভণ্টিসকলেও ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, প্ৰফেচাৰ হ'ব পাৰে, শিক্ষক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই কংগ্ৰেছ আৰু UDF-এ ধুতি, লুঙি আৰু সূতাৰ ৰাজনীতি কৰি কৰি আমাৰ জীৱনবিলাক শেষ কৰিলে। আজি আমি কৈছোঁ যে আমি অৰুণোদয় আঁচনি দিম, হায়াৰ ছেকেণ্ডাৰী স্কুলত যোৱা ল'ৰা ছোৱালীবিলাকে স্কুটি পাইছে। এইবাৰ আমি ডিগ্ৰী পাছ কৰা আৰু PG পাছ কৰা ছোৱালীকো আমি স্কুটি দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া মোক ল'ৰাবিলাকে পালে কয় বুলেট কি হ'ব? তেতিয়া মই কৈছোঁ বুলেটো দিম, খালি পিছফালে ভণ্টিকহে উঠাব পাৰিবি, সেইবিধ বস্তুক উঠাব নোৱাৰিবি। নহ'লে আকৌ সিহঁতি বেলেগক উঠাই ল'ব, কলেজ গৈ নাপাব আৰু সদায় বেলেগ ফালে গৈ পাবগৈ। তেতিয়া আকৌ মাক বাপেকবিলাকে মোক গালি পাৰি থাকিব যে আমাৰ ল'ৰাটোক বেয়া কৰিলে বুলি, হয়নে নহয়? সেইকাৰণে সিহঁতৰ পৰা আগত লিখাই ল'ব লাগিব যে মটৰ চাইকেল পাবি, কিন্তু হেলমেট পিন্ধিব লাগিব আৰু পিছফালে মা আৰু ভণ্টিকহে উঠাব পাৰিবি, সেইটো বস্তুক উঠাব নোৱাৰ। এতিয়া মই আপোনালোকক কৈছোঁ যে প্ৰত্যেক বছৰে আমি 4 লাখ ল'ৰা ছোৱালীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছোঁ। এতিয়া কলেজ পাছ কৰিব, কলেজ পাছ কৰাৰ পিছত ল'ৰা ছোৱালীবিলাকে আমাক কি ক'ব? দাদা, মামা, খুৰা, আমাকতো পঢ়ালি, এতিয়া চাকৰি বাকৰি কি আছে? সেইটো চিন্তাও আহি যোগ হৈ গ'ল। এটা মাকবিলাকেও ল'ৰা ছোৱালীটোৱে ক'ৰবাত কিবা এটা চাকৰি বাকৰি পালে ভাল পায়, হয় নহয়? সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ 2022 চনৰ মাৰ্চ মাহৰ আগতে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত আমি নিযুক্তি দিম। অৰুণোদয় 3000 হ'ব, 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব, আৰু স্বয়ম আঁচনিত প্ৰত্যেক বছৰে আমি 2 লাখ ল'ৰা ছোৱালীক স্বয়ম দিম, যাতে 5 বছৰত 10 লাখ ল'ৰা ছোৱালীয়ে স্বয়ম আঁচনি পাব পাৰে। আমাৰ মহিলাসকলে যোৱাবাৰ আত্মসহায়ক গোট আছিলে, 25,000 টকা পাইছিলে, 50,000 টকা পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আই মাতৃসকলক 1 লাখ আৰু 2 লাখ টকাকৈ আমি টোটেল 3 লাখ টকা আমাৰ চৰকাৰৰ কাৰ্যকালত দিম। যোৱাবাৰ দিছিলোঁ 25 আৰু 50, এইবাৰ আমি দিম 1 লাখ আৰু 2 লাখ। তাৰ উপৰিও যোৱাকালি মই আমাৰ এখন মিটিঙত কৈ আহিছিলোঁ যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ পৰা যিসকল আই মাতৃয়ে লোনটো ল'লে, লোন ঘূৰাব পৰা নাই, এই দুখীয়া মহিলাসকলৰ লোনটো
চৰকাৰে ঘূৰাই দিব, আই মাতৃসকলে ঘূৰাই দিব নালাগে। ভাল হ'বনে বেয়া হ'ব? আপোনালোকে লোনটো লোৱা আছে নে নাই? হাত নাদাঙিব আৰু লোন লোৱা কেইটাজনী, হয় নহয়? হাত চাপৰি এটা বুজাই দিয়ক, তেতিয়া মই গম পাম কিমানৰ লোন আছে। যি নহওক, যিমান যি টেনশ্যনত আছিলে এতিয়া আৰু টেনশ্যন বন্ধ কৰক। টেনশ্যনটো মই লৈ লৈছোঁ, ঠিক আছে? আপোনালোকৰ টেনশ্যনটো মূৰৰ ওপৰত লৈ লৈছোঁ। এতিয়া কংগ্ৰেছে কি কৈ আছে যে আমি গ্যাৰেণ্টি দিছোঁ। দোকানীয়েহে মালৰ গ্যাৰেণ্টি দিয়ে, হয় নহয়? এটা গেঞ্জি কিনিলে দুটা গেঞ্জি ফ্ৰী বুলি, হয়নে? এতিয়া কংগ্ৰেছ দলক কৈছোঁ, এই গ্যাৰেণ্টি নিদিবা। 70 বছৰে তোমালোকে যি গ্যাৰেণ্টি দিলা সেয়া ৰাইজে দেখা পাইছে। এতিয়া তোমালোকৰ ফুটবলত পামে নাই আৰু কি গ্যাৰেণ্টি দিয়াবা? তোমালোকৰ আছে নেকি কংগ্ৰেছৰ ফুটবলত পাম? কংগ্ৰেছ এতিয়া আৰু ক'তো নাই। মোক ৰিপুণ বৰা ডাঙৰীয়াই মাজে মাজে কৈ থাকে মই মুখ্যমন্ত্ৰী হ'ম। মই ঠিক আছে, অসমতনো আৰু ক'ত জাগা আছে? গৈ বাংলাদেশতে হৈ যাবি আৰু মুখ্যমন্ত্ৰী ভাল লাগিব, হয়নে নহয়? ৰাইজ, আমি হিন্দু মুছলমান বৌদ্ধ জৈন খ্ৰীষ্টিয়ান আজি যদি আপোনালোকে চিন্তা কৰে যোৱা 5টা বছৰত বিজেপি চৰকাৰখনৰ পৰা কোন উপকৃত হোৱা নাই? আজি নগাঁও কলেজ, ৰহা কলেজত যেতিয়া নামভৰ্তি বিনামূলীয়া হৈছে, হিন্দু ল'ৰাজনেও বিনামূলীয়াকৈ নামভৰ্তি কৰিছে, মুছলমান ল'ৰাজনেও বিনামূলীয়াকৈ নামভৰ্তি কৰিছে। আজি আয়ুষ্মান ভাৰতৰ কাৰ্ড লৈ মই মেডিকেলতো দেখা পাওঁ মেক্সিমাম মুছলিম সম্প্ৰদায়ৰ মানুহে আজি কাৰ্ড লৈ পেলাই মেডিকেলত যায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 1.5 লাখ টকাৰ ঘৰ হিন্দু মুছলমান আজি সকলোৱে পাইছে। উজ্বলা গেছ আজি সকলোৱে পাইছে। লাইটৰ কানেকশ্যন আজি সকলোৱে পাইছে। আৰু এতিয়া যে মই ক'ম যে অৰুণোদয় 3000 টকা পাব, সেইটোতো সকলোৱে পাব, হয়নে নহয়? সেইকাৰণে সকলোৱে বিষ্ণু দাসক ভোট দিব লাগে নে নালাগে? লাগে নে নালাগে? দিবনে নাই? এতিয়া আহোঁ ৰহা সমষ্টিৰ কথালৈ। ৰহা ৰাইজে মোক কৈ থাকে যে চাপৰমুখ ৰহা গড়মাৰী বান্ধটো ভাঙি যোৱাৰ কাৰণে ৰহা ৰাইজৰ বহুত কষ্ট হৈ আছে, হয় নেকি কথাটো? আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে এই খহনীয়াৰ কামটো অহা 6 মাহৰ ভিতৰত আমি তাক সুন্দৰ কৰি নিৰ্মাণ কৰি ৰহাৰ যাতে এডোখৰো মাটি গৰাখহনীয়াত নাযায় তাৰ বাবে আমি ব্যৱস্থা ল'ম। সেই প্ৰতিশ্ৰুতি মই ৰাইজৰ ওচৰত আজি দিছোঁ। আপোনালোকে ভিডিঅ' কৰি লওক, মোবাইলত ৰেকৰ্ড কৰি লওক। 6 মাহৰ ভিতৰত চাপৰমুখ ৰহা গড়মাৰীৰ মথাউৰিৰ কাম, গৰাখহনীয়াৰ কাম আমি কৰিমেই। সেই কথা আজি মই আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। আৰু ৰাস্তা ঘাটো বনাবলগীয়া আছে নেকি? কিবা কিবি আছে। যিখিনি ৰাস্তা ঘাট বাকী আছে সেইখিনিও আমি কৰি দিম, ঠিক আছে? আপোনালোকে ৰহাত গণপৰিষদ দলৰ বিষ্ণু দাস ডাঙৰীয়াক বিজয়ী কৰক। আৰু বাকী ৰহা সমষ্টিৰ উন্নয়নৰ দায়িত্ব বিজেপি চৰকাৰে ল'ব, আমি লগত ল'ম। আমি বিষ্ণু দাসক সহায় কৰিম যাতে একেলগে গৈ আমি ৰহা সমষ্টিক অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আকৌ এবাৰ মোদী চৰকাৰ। বাইদেউ হয়নে নহয়? বাইদেউতো নাচিব ইচ্ছা আছে নেকি অলপ? না চবে চাব। বাইদেউ নাচি আছে, দেখিছে? এই বাইদেউ বহুত নাচি আছে। ভাল লাগে নহয় আকৌ এবাৰ মোদী চৰকাৰ বুলি নাচি? ভোটটো দিওঁতে কিন্তু আকৌ মোদী বুলি পদুমক নিদিব। ভোটটো দিওঁতে হাতী, ঠিক আছে? সকলোৱে বুজিছে? এতিয়া মই কি ক'লোঁ আপোনালোকে আকৌ এবাৰ শুনি যাওক। আমাৰ যেতিয়া চৰকাৰ আহিব সকলো মহিলাই, দুখীয়া মহিলাই অৰুণোদয় আঁচনি পাব।
আৰু পৰ্যায়ক্ৰমে অৰুণোদয় 830 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি হ'ব। 1 লাখ ল'ৰা ছোৱালীয়ে 2022 চনৰ মাৰ্চ মাহৰ আগতে চৰকাৰী চাকৰি পাব। অসমত যিমান নামঘৰ আছে প্ৰত্যেকটো নামঘৰক চৰকাৰে 2.5 লাখ টকাকৈ দিব। যোনে পালে আৰু যোনে নাই পোৱা নোপোৱা সকলো নামঘৰক আমি 2.5 লাখ টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম। মহিলা আত্মসহায়ক গোটে আগত যি 25 আৰু 50 হাজাৰ পাইছিলে এইবাৰ 1 লাখ আৰু 2 লাখ টকা টোটেল 3 লাখ টকা পাব। মাইক্ৰ' ফাইনেন্সৰ লোন দুখীয়া মহিলাই ঘূৰাই দিব নালাগে, সেইখিনি চৰকাৰে ঘূৰাই দিব। আৰু আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে বছৰি 2 লাখ কৰি 10 লাখ ল'ৰা ছোৱালীক আমি স্বয়ং আঁচনি দিয়াৰ আমি দায়িত্ব গ্ৰহণ কৰিছোঁ। মই গেৰেণ্টি নিদিওঁ আৰু মই কৈছোঁ আৰু আপোনালোকে বিশ্বাস কৰিব, ঠিক আছে? গেৰেণ্টি দিলে কিবা দোকানী লাগে। গতিকে মোৰ প্ৰতিশ্ৰুতি থাকিব, মই ৰহা ৰাইজক কথা দিছোঁ আৰু এই কথা আমি আখৰে আখৰে পালন কৰিম। সেই প্ৰতিশ্ৰুতি ৰহা ৰাইজক মই আকৌ এবাৰ দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ আগত আকৌ এদিন আহিবৰ বাবে যত্ন কৰিম। বিশেষকৈ ৰহাৰ আইসকলক এৰি যাব ইচ্ছা যোৱা নাই। আকৌ আহিমতো, আহিব লাগিবনে নাই? আপোনালোকে কিন্তু হিয়া উজাৰি আশীৰ্বাদ দিব দেই বিষ্ণু দাসক। জিকাব লাগিবই মানে লাগিবই আৰু, ঠিক আছে? একেবাৰে মোৰ মৰমৰ দাবী হ'ব নহয়? খোজকাঢ়ি কোনে কোন আইমাতৃয়ে খোজকাঢ়ি যাব? চবেই? বাপৰে, তেতিয়াহ'লেতো যোনে লোন লৈছিল ঘূৰাই দিবই লাগিব আৰু কাকো এৰিব নোৱাৰি আৰু। ইয়াতে গ্ৰুপ আছেনে নাই? আত্মসহায়ক গ্ৰুপ আছেনে নাই? আছে? কোনে আত্মসহায়ক গ্ৰুপত আছে হাত দাঙকচোন। বা, তেতিয়াহ'লে 3 লাখ টকা যেতিয়া ছাবচিডি পাব, মোক কিন্তু পিঠা তিঠা খুৱাব লাগিব, হ'বতো? আৰু লোন থকা কেইজনীক হাত নুঠাওঁ আৰু এইটো তলত। কাক কি নাম কলি মই শুনাই নাই। মা কি কৈছে? কাক? দে ভাল ছোৱালী কেইজনীক ভাল এটা দৰা দি দিম দে, হ'ব দে, হ'ব। এই যে 1 লাখ ল'ৰাই চাকৰি পাব, সিহঁতক মই ক'ম যে ভাল দুখীয়া ঘৰৰ 1 লাখ ছোৱালীক বিয়া কৰাই ল'বি, যাতে 2 লাখ পৰিয়াল উন্নত হৈ যায়। হ'ব? সেইটো ভাল আঁচনি হ'বনে নাই? ঠিক কথা কৈছোঁ নে মই? যি নহওক, আপোনালোক সকলোৱে আশীৰ্বাদ দিব। অহাকালি ময়ো মনোনয়ন দিম, ময়ো ইলেকশ্যনত উঠিব লাগিব। আপোনালোকে মোকো আশীৰ্বাদ দিব। বিষ্ণু দাসকতো আশীৰ্বাদ দিবই, 99% বিষ্ণু দাসক দিব, 1% মোক দিব, ঠিক আছে? যাতে আমি সকলোৱে মিলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক যাতে এখন সুন্দৰ চৰকাৰ আমি উপহাৰ দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, শেষত মই এটা কথা ক'ম যে আমাৰ তিৱা কাউন্সিলৰ ইলেকশ্যন হৈ গ'ল। আপোনালোক সকলোৱে মিলি আমাৰ প্ৰণৱজ্যোতি মছলাং, সুৰজ কোঁৱৰ, মোহন সেনাপতি সকলোকে জিকালে। ৰহাত বিজেপিৰ পৰিৱেশ এটা অলৰেডি আহি গ'ল। এইটোকে আগত লৈ গৈ মিনিমাম 40-50 হাজাৰ ভোটত আমি বিষ্ণু দাসক বিজয়ী কৰিবই লাগিব। সেই সংকল্পৰে আমি আগবাঢ়ি যাম। ঠিকে আছে নহয়? এতিয়া আপোনালোকক বিষ্ণু দাস ডাঙৰীয়া এটা নমস্কাৰ লৈ আশীৰ্বাদ ল'ব। সকলোৱে দীঘলীয়া হাত চাপৰি বজাব। এইখিনিতে বিষ্ণু দা, এইখিনিতে বিষ্ণু দা, এইখিনিতে
মই এতিয়া চাম কোনে কিমান জোৰে হাত চাপৰি বজায়, কোনে কিমান আশীৰ্বাদ দিয়ে। সকলোৱে আশীৰ্বাদ দিয়ক, সকলোৱে আশীৰ্বাদ দিয়ক। সদায় ৰাইজৰ লগত থাকিব, ঠিক আছে? উৰুলি মাৰক, উৰুলি দি দিয়ক আশীৰ্বাদ। এতিয়া ভাল লাগিছে, ৰহা ৰহা লাগিছে। বহুত বহুত ধন্যবাদ আই মাতৃসকল। বিষ্ণুদা মই বহু দিনৰ পৰা চিনি পাওঁ। বিষ্ণুদাৰ ভায়েক জ্যোতি মোৰ লগত একেলগে কলেজত ছিনিয়ৰ আছিলে। খুব ভাল পৰিয়ালৰ ব্যক্তি, মইতো ক'বই নালাগে, হয় নহয়? আৰু খুব ভাল MLA পাব ৰহা ৰাইজে। সদায় ৰাইজৰ লগত থাকিব, ৰাইজৰ হৈ কাম কৰিব। ময়ো 2 মাহ 1.5 মাহৰ মূৰত আহি কামখিনি চাই থাকিম, যাতে ৰহা সমষ্টি অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰিত হয়। বহুত বহুত ধন্যবাদ।